पत्थर दिया Gak bisa. Ada apa? Ayo dulu. আজিৰ সভাত এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা গাঁওবুঢ়াসকল আৰু এই অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ হয়তো আৰক্ষী বাহিনীৰ কৰ্তব্য দায়িত্ব মই নতুনকৈ ক'ব নাযাওঁ যিহেতু আমাৰ আৰক্ষী প্ৰশাসনৰ ফ'ৰ্চসমূহ খুবেই কম বৰ্তমানটো আমাৰ অফিচাৰ্ছ হওক আৰু যিমানখিনি আমাৰ তলৰ ৰেংকৰ পৰা হওক ওপৰ ৰেংকলৈ যিখিনি আমাৰ আৰক্ষী বিষয়াসকল আছে সেইসমূহ বিভিন্ন ধৰণৰ কামত বিভিন্ন ঠাইত যাবলগীয়া হয় এতিয়া আমাৰ গাঁওৰক্ষী বাহিনীসকলে যেতিয়া এখন গাঁৱত এজন গাঁওৰক্ষী বাহিনী আমি গঠন কৰোঁ তাত হোৱা যিকোনো ঘটনা কুকৰ্মই হওক গোটেইখিনি ঘটনাৰ বিৱৰণ আমাৰ কথা বতৰা চলে ক'ৰবাৰ পৰা আমাৰ বেলেগ মানুহ এজন আহি তাত অৱস্থিত হৈছে তাত চুৰ ডকাইতৰ ধৰণৰ ঘটনা সংঘটিত হৈছে সেইখিনি ঘটনা যাতে আমাৰ আৰক্ষী বিষয়াজনে সোনকালে খবৰটো পায় আৰু যিমান সোনকালে তেনেকুৱা ধৰণৰ খবৰটো পায় সিমান সোনকালে আমাৰ আৰক্ষীৰ ফালৰ পৰা একশ্যনটো লোৱা হয় আৰু সেই সময়তে আমাৰ সেই গাঁওখন সুৰক্ষিত হয় সেইকাৰণে আমাৰ সমূহ গাঁওৰক্ষী বাহিনী গঠন কৰা হয় গাঁওৰক্ষী বাহিনী আমাৰ অসম আৰক্ষীৰ এটা অবিচ্ছেদ্য অংগ গাঁওৰক্ষী বাহিনীৰ নো ডাউট আমি আমাৰ গোৱালপাৰা জিলাত মোৰ 3 মাহ হ'ব আৰু গোৱালপাৰা জিলাৰ সমূহ গাঁওৰক্ষী বাহিনীক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে যিকোনো ক্ষেত্ৰতে আমাৰ আৰক্ষী প্ৰশাসনক বহুতখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিতে আমি চুৰ হওক ডকাইত হওক
যিকোনো আসামী আমাৰ থানাত পেণ্ডিং হৈ থকা কেছেছসমূহৰ আসামীসমূহক ধৰিবলৈ আমাক গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে বহুতখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে এখন গাঁৱত যেতিয়া বাহিৰৰ মানুহ এজন আহি তাত অৱস্থিত কৰিব ঘৰ বাৰী কৰিব বা যিকোনো এজন সন্দেহজনক ব্যক্তি গাঁও এখনত আহি ঘূৰা ফুৰা কৰিব তেতিয়া সেই গাঁৱৰ যেতিয়া আমি এখন গাঁওৰক্ষী বাহিনী গঠন কৰি দিম সেই সদস্যসকলে হওক মেম্বাৰসকলে সেই মানুহজন ক'ৰ পৰা আহিছে কি অহা নাই সেইখিনি খবৰ আমাক আৰক্ষী থানাসমূহত জনাই দিব এইবোৰে হৈছে আমাৰ গাঁওৰক্ষী বাহিনীৰ কৰ্তব্য এখন বাইক চুৰ হ'ল গাড়ী চুৰ হ'ল তেনেকুৱা ধৰণৰ যাতে ঘটনা সংঘটিত নহয় আৰু এনেকুৱা ধৰণৰ বাহিৰৰ আনসাসপেক্টেড বা সাসপেক্টেড ব্যক্তিসকল আহি ঘূৰা ফুৰা কৰিলেহে আমাৰ গাঁওখন অসুৰক্ষিত বুলি আমি ভাবোঁ তেনেকুৱা ধৰণৰ খবৰবোৰ যদি আমি সোনকালে পাওঁ তেতিয়া আমি আমাৰ আৰক্ষী প্ৰশাসনে ইমিডিয়েট একশ্যন ল'ব আৰু মই ভাবোঁ আমাৰ প্ৰত্যেকখন গাঁৱতে আমাৰ মহিলা গাঁওৰক্ষীসকল থকাটো প্ৰয়োজনীয় কাৰণ মহিলাসকল মই ভাবোঁ যে আজি ইটো ঘৰ সিটো ঘৰ তেওঁলোকে তেনেকুৱা ধৰণৰ খবৰবোৰ উলিয়াবলৈ পাৰিব আৰু আমাক আৰক্ষী প্ৰশাসনক সহায় সহযোগিতা কৰিব এতিয়া বৰ্তমান বিশেষকৈ যিহেতু আমাৰ অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য লৈ আপোনালোক সকলোৱে গম পাইছে বাল্য বিবাহৰ কথাটো বাল্য বিবাহ নিৰ্মূল কৰাত অসম আৰক্ষীয়ে যিটো অসম চৰকাৰে যিটো ভূমিকা গ্ৰহণ কৰি আছে সেইখিনি আপোনালোকে ইতিমধ্যে গম পাইছে এই বাল্য বিবাহটো আমি আমাৰ গোৱালপাৰা জিলাৰ পৰা নিৰ্মূল কৰিব লাগিব আৰু সেইটো নিৰ্মূল কৰাত আমাক সহায় সহযোগিতা আগবঢ়াব আমাৰ গাঁওৰক্ষী বাহিনীসকল অকল গাঁওৰক্ষী বাহিনীৰে নহয় এখন গাঁৱত যিজনে প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য থাকে যে নিজৰ অঞ্চলটো সুৰক্ষিত কৰি ৰখা নিজৰ অঞ্চলটোৰ লোকসকল আগবাঢ়ি যোৱাটো যেতিয়া এগৰাকী কিশোৰী এতিয়া মহিলা সুৰক্ষাৰ ওপৰত আমাৰ অসম চৰকাৰে বহুতখিনি গুৰুত্ব দিছে মহিলা বুলি ক'লে এজন কিশোৰী যেতিয়া ছোৱালী এজনীৰ জন্ম হয় তেতিয়াৰ পৰা সেই ছোৱালীজনীক মহিলা বুলিয়ে জনা যায় আৰু সেই কিশোৰীৰ পৰা শিশু অৱস্থাৰ পৰা কিশোৰীলৈকে আৰু 18 বছৰ পাৰ হোৱালৈকে মহিলাসকলক যিখিনি সুৰক্ষিত দিব লাগে এইখিনি আমাৰ সকলো কিশোৰীৰ পৰা মহিলালৈকে সেই একেই আইন আমাৰ লগত প্ৰযোজ্য হয় বাল্য বিবাহৰ ক্ষেত্ৰত আইনগত ব্যৱস্থাটো বহুত কঠোৰ হৈ পৰিছে